প্ৰিয় বন্ধু বান্ধৱীসকল, আজি নতুন ভিডিঅ' এটালৈ আহিছোঁ। এদিন মোৰ বন্ধু এজনে বজাৰলৈ গৈছিলে, তেখেতৰ মোনাত বোলে তামাম কাজিয়া হৈছে বোলে। কি বস্তু আনিছেনো তেখেতে মোনাৰ ভিতৰত, ইমানে যে তেখেতৰ মোনাত কাজিয়া লাগিছে। বলকচোন জানো কথাষাৰ। নমস্কাৰ বন্ধু, নমস্কাৰ। আপোনাৰ বোলে মোনাত বজাৰত গৈছিলে আপুনি মোনাত কি বস্তু আনিলে? এনেকুৱা আপোনাৰ মোনাত যে ইমানে কাজিয়া লাগিছে মোনাৰ ভিতৰত। এই বজাৰলৈ গ'লো বুজিছা নাই, বজাৰলৈ যাওঁতে একো নাপালো। তাৰপিছত বস্তু বেছিকে পালো। কি বস্তু পালো? পাই পাই লৈ আহিলো। মানে বস্তা ভৰাই মোনা ভৰাই আনিছে, মানে নেমু মোনা ভৰাই আনিছে, মানে বস্তাত পাই। এই দুটা বস্তুকে আনিলো। বজাৰলৈ গ'লো কিন্তু একোৱেই নাই, চবকে জুই চাই তাৰ। সেইকাৰণে দুটা বস্তু পালো, ঘৰটাত লৈ আহিলো। কল আৰু নেমু তামাম কাজিয়া। কেনেকে কাজিয়া? কল আৰু নেমু কাজিয়া কৈছে মানে তোমাৰ কি ক'বা আৰু বুজিছে। কাজিয়াখন শুনি মোৰ কাণ ঘোলা হৈ গৈছে। কি কৈছে গম পা নাই? কি কৈছে বা? কলেহে গম পাম। কলে কৈছে নেমু। আৰে নেমু ভাই, তোকতো মানুহে একেবাৰে চেপি খায়, একেবাৰে চেলেকি খায়। নেমু উঠিলে টিঙিষ্টে খওঁতো। তাৰপাছত নেমুৱে ক'লে মোকতো চেপিহে খায়, আৰু তোকতো মানুহে বাপেকে লাংটা। প্ৰিয় বন্ধু বান্ধৱীৰ কথাষাৰ গম পালে এতিয়া। মোনাৰ ভিতৰত কি সোমাই আনিছিলে বন্ধুজনে, ইমানে কাজিয়া লাগিছিলে। নমস্কাৰ, আৰু পুনৰ মোৰ ভিডিঅ'লৈ বাট চাই থাকিব। আপোনাৰ হ'ব এনেকুৱা ভিডিঅ' দিম। বাই বাই।